হাই হেল্ল' নমস্কাৰ মই কবিতা কেডি আৰু আপোনালোকে হওক ভিডিঅ'টো চাবলৈ ৰেডি আজি এটা আমৰ আচাৰৰ ৰেচিপি লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু ইয়াৰ আগতে মই এটা ভিডিঅ' দিছিলোঁ আমৰ আচাৰৰ ৰেচিপি আৰু আপোনালোকে খুবেই মৰম দিছিল সেইবাবে পুনৰ এটা আমৰ আচাৰৰ ৰেচিপিৰ ভিডিঅ' বনালোঁ আৰু বলকচোন কেনেকৈ বনালোঁ আমৰ আচাৰখিনি আপোনালোকক দেখাওঁ আৰু আমখিনি এয়া মই জাষ্ট পাৰি আনিছোঁ আজি একদম ফ্ৰেছ আম আৰু এইখিনি ভালদৰে ধুই পাখলি এতিয়া সৰু সৰু পিচবোৰ কৰি কাটি ল'ম আৰু আমটো দেখিছে নহয় একদম চনচনীয়া আৰু আমৰ আচাৰৰ ৰেচিপি মই প্ৰায় বনাওঁৱে ঘৰত প্ৰত্যেক বছৰে ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি কাটি ল'ম আৰু আমৰ আচাৰ কোনে কোনে ভাল পায় কমেণ্ট বক্সত জনাবচোন আৰু মোৰ চেনেলত যদি কোনোবাই পোন প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো অন কৰি দিব এয়া চাকি ধুনীয়াকৈ আমখিনি কাটি ল'লোঁ আৰু অকণমান ভালদৰে ধুই ল'ম আৰু এতিয়া নিমখ হালধি দি কেনে ভালদৰে সানি ল'ম ধুনীয়াকৈ সানি লৈ কেনে মই এইখিনি ৰ'দত দিম মাত্ৰ এদিনৰ কাৰণে দিলেই হ'ব ৰ'দত আৰু এয়া মই ৰ'দত দিছোঁ এদিনৰ কাৰণে আৰু আমৰ আচাৰত কি কি মছলা পাতি লাগে এতিয়া আপোনালোকক দেখাই আছোঁ ইয়াতে দিছোঁ বেহৰ পাঁচফোৰণ জিৰা শুকান জলকীয়া তেজপাত এয়া দেখিছে নহয় এইখিনি অকণমান ভাজি ল'ম ধুনীয়াকৈ অকণমান ভাজি ল'ম এটা গন্ধ ওলোৱালৈকে মছলাখিনি আৰু মছলাখিনি ভাজা হৈছেই মোৰ এতিয়া ধুনীয়াকৈ এইখিনি খুন্দি ল'ম মই বেছি মিহি কৰা নাই অকণমান ৰাখিছোঁ গোটা গোটা টাইপৰ আৰু এতিয়া আচাৰখিনি বনাবলৈ কি কি দিওঁ বলকচোন ভিডিঅ'টো দেখাওঁ সৰু সৰুকৈ কেঁচা জলকীয়া কাটি লৈছোঁ ধুনীয়াকৈ এইখিনি ধুই পাখলি অকণমান শুকাই ল'ব ইয়াতে যেন পানী নাথাকে এয়া হ'ল মেগী মছলা আৰু এয়া হ'ল জিৰা গুড়া আৰু এয়া দেখিছে ন আমখিনি এদিন ইমান ৰ'দ দিছে এদিনতে ধুনীয়াকৈ শুকাই গৈছে আমখিনি চৰিয়া এটাত লৈ ল'লোঁ ইয়াতে মই কেঁচা জলকীয়াখিনি দি দিলোঁ আৰু এতিয়া মছলাখিনিও মই ইয়াতে দি দিলোঁ আৰু গুড়া মছলা আছিলে মেগী মছলা সেয়াও দি দিছোঁ আৰু ইয়াতে মই কাঁচা মিঠাতেল ব্যৱহাৰ কৰিছোঁ ইয়াৰ আগতে যে ভিডিঅ'টো বনাইছিলোঁ মই গৰম মিঠাতেল দিছিলোঁ মানে মিঠাতেলখিনি গৰম কৰি কিনে আচাৰত দিছিলোঁ কিন্তু ইয়াতে মই অকল কাঁচা মিঠাতেলহে দিলোঁ আৰু এতিয়া অকণমান জিৰা গুড়ি দি কেনে ভালদৰে আমখিনি সানি ল'ম এতিয়া মই বেছি তেল নিদিওঁ অকল ভালদৰে অকণমান তেল দি কেনে আমখিনি একদম ধুনীয়াকৈ সানি ল'ম যে মছলাখিনি একেবাৰে আমৰ ভিতৰলৈ যায় ইয়াত দেখিছে নহয় মই বেছি তেল দিয়াই নাই আৰু এয়া মোৰ আমৰ ৰেচিপিটো হ'লেই এয়া মই আজি 5 কেজি আমৰ আচাৰৰ ৰেচিপি বনালোঁ আৰু আমাৰ আমৰ আচাৰৰ ৰেচিপি এতিয়া ৰেডি আৰু এইখিনি এতিয়া ধুনীয়াকৈ বটলত ভৰাই থ'ম আৰু বছৰলৈকে চিন্তা কৰিব নালাগে আৰু একেবাৰে বেয়া নহয় ইয়াতে আপোনালোকে ভিনেগাৰ দিলেও দিব পাৰে এয়া মোৰ 3 বটল হৈছে এইটো হ'ল 2 কেজি বটল আৰু এয়া হ'ল হাফ কেজি মানে 1 কেজি আমখিনি অকণমান শুকাই গৈছে কাৰণে কমি গৈছে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব এতিয়ালৈ এৰিলোঁ